আছে আৰু তাৰ পাছতে হাতে কামে তেওঁলোক লাগি পৰিছে বিভিন্ন প্ৰান্ততকৈ তেওঁলোকে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে এবাৰ সামগ্ৰীত উপস্থিত হৈছে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনৰ সমষ্টিত গৈ বিশাল কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিৰ নেতৃত্বই পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সাংবাদিক নিৰুৎপল বৰা লাইভত আছে নিৰুৎপল আপুনি সবিশেষ জনাওক দেখুৱাই আছো নগাঁৱৰ বৰ্তমান আজি সামগ্ৰীত আজি ৰঞ্জিত দাসৰ যি আইডো বোলনি যি অনুষ্ঠান সেই অনুষ্ঠান আজি কি সভা আজি সামগ্ৰীত অনুষ্ঠিত হ'ব আৰু দেখুৱাইছে বৰ্তমান বিজেপিৰ সভাপতি ৰঞ্জিত দাস এই বৰ্তমান উপস্থিত হৈছে সি মই দেখুৱাইছো নগাঁৱৰ উৰিয়া গাঁৱত আৰু দেখুৱাইছে বৰ্তমান যথেষ্ট মহিলাই বৰ্তমান আদৰিবলৈ আহিছে আৰু এয়া দেখুৱাইছে বৰ্তমান উৰিয়া গাঁও বাইপাছত বৰ্তমান আদৰি জনাইছে আৰু মহিলা ইয়াৰ পৰা স্কুটি ৰেলী কৰি লৈ যাব আৰু ৰঞ্জিত দাস ডাঙৰীয়া আছে মই তেওঁৰ পৰা চেষ্টা কৰিম পোনপটীয়াকৈ আজি সামগ্ৰী ৰকিবুল হুছেইনৰ সমষ্টিত আইডৰ বুলনি সভা আৰু আপোনালোকৰ যিসকল মহিলা আছে তেওঁলোকে মন্তব্য কৰিছে যে সামগ্ৰীত এবাৰ হাজাৰ হাজাৰ মূলা গাভৰুৱে কংগ্ৰেছৰ বিৰুদ্ধে যুঁজ দিব যেহেতু আমি ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আমি আমাৰ মিত্ৰ দলৰ সৈতে আমি 100টা সমষ্টিক আমি লক্ষ্য হিচাপে লৈছোঁগৈ আৰু এই 100টা সমষ্টিৰ ভিতৰত আজি প্ৰথম আমি সামগ্ৰীৰ পৰা আৰম্ভ কৰিছোঁগৈ আৰু সামগ্ৰীত আমি এই কাৰ্যসূচী লোৱাৰ কাৰণে আমাৰ মহিলাসকলে বিশেষকৈ মহিলা মৰ্চা বাৰুকৈ উৎসাহিত হৈছে আৰু যিহেতু মহিলা শক্তি য'ত থাকে তাত বিজয় নিশ্চিত এইটো আমি আগৰ পৰা দেখি আহিছোঁ গতিকে আগন্তুক দিনত সামগ্ৰী সমষ্টি যাতে ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক কৰিব পাৰোঁ তাৰ কাৰণে আমি আজিৰ পৰাই কাম আৰম্ভ কৰিছোঁ আৰু সামগ্ৰী যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ সমষ্টি কংগ্ৰেছ দখল আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে কোনো প্ৰত্যাহ্বান বুলি কোনো শব্দ আমাৰ ডিকশ্যনেৰীত নাথাকে কাৰণ কিয় আমি যি সময়ত 5জন 6জন বিধায়ক আছিলোঁ সেই সময়ত আজি আহি পেলাই আমি চৰকাৰ গঠন কৰিছোঁগৈ যি সময়ত 2জন সাংসদ আছিলোঁ আৰু সেই সময়ত আজি ভাৰত চৰকাৰ আমি ভাৰতীয় জনতা পাৰ্টীয়ে আজি নেতৃত্ব কৰি পেলাই কাম কৰি আছেগৈ গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সন্মুখত প্ৰত্যাহ্বান বুলি কোনো ধৰণৰ শব্দ নাথাকে নিশ্চয় কলিয়াবৰ জিলা সভাপতি অনিল শইকীয়া আছে এইবিলাক সাংগঠনিক সম্পাদক পনীৰ সম্পাদক কৰি আছে মই আপোনাৰ মাজত ব্যৱস্থা কৰিম মই সভাপতিয়ে যিটো কৈছে কি ক'ব সামগ্ৰী প্ৰথম আৰম্ভ কৰিছে আপোনাৰ সামগ্ৰীৰ পৰা এইবাৰ ৰকিবুল হুছেইন নিশ্চিত হোৱাটো মানে হৰাটো খাটাং কাৰণ সকলো মহিলা দেখিছে নিজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি সন্মানীয় সভাপতি মহোদয়ক আদৰিবলৈ কিমান সকলো মহিলা ওলাই আহিছে আপোনালোকে দেখিছে গতিকে ৰকিবুল এইবাৰ হৰাটো খাটাং নিশ্চয় মই দেখুৱাইছে অকল মহিলাই বৰ্তমান স্কুটি ৰেলী কৰি বৰ্তমান লৈ যাব আৰু মই দেখুৱাই আছোঁ বৰ্তমান এয়া যি সামগ্ৰী সমষ্টি অভিমুখে নগাঁও উৰিয়া গাঁও বাইপাছৰ পৰা অকল মহিলাক আদৰি দিব আৰু ইতিমধ্যে বিজেপিৰ যিগৰাকী সভাপতি ৰঞ্জিত দাস তেখেতে আহি পেলাই ইতিমধ্যে উপস্থিত হৈছে তেখেতে এই অকল মহিলাৰ লগত তেওঁ বৰ্তমান দেখুৱাইছে এইদৰে বৰ্তমান তেওঁ মহিলাসকলৰ মাজত আহিছে আৰু বৰ্তমান দীপৰঞ্জন শৰ্মা আহিছে আৰু বিভিন্ন যি দেখুৱাইছে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা আহিছে মিছন 100 যি বিজেপিৰ মিছন 100ৰ যি প্ৰথম কাৰ্যসূচী বৰ্তমান সামগ্ৰীৰ পৰা আৰম্ভ হৈছে আৰু কি ক'ব ক'ৰ পৰা সামগ্ৰী পাইছে হয় মই সামগ্ৰী আমনিৰ পৰা আহিছোঁ আমলখি পঞ্চায়তৰ পৰা আৰু মোৰ খুবেই ভাল লাগিছে আৰু ৰেলী কৰি সেয়া আৰু মোৰ ইমানতে আৰু থাকিল আৰু নিশ্চয় দেখুৱাইছে বৰ্তমান এই অকল মহিলা স্কুটি ৰেলীৰে বৰ্তমান আগুৱাই যাব আৰু এয়া মই বৰ্তমান দেখুৱাই আছোঁ এয়া বৰ্তমান মই দেখুৱাইছোঁ উৰিয়া গাঁও বাইপাছৰ পৰা দেখুৱাইছোঁ পোনপটীয়াভাৱে উৰিয়া গাঁও বাইপাছৰ ইতিমধ্যে আহি পেলাই উপস্থিত হৈছে যি বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বৰ্তমান দেখুৱাই আছোঁ ৰঞ্জিত দাসক এক বিশাল বাইক ৰেলীৰে বৰ্তমান মহিলাই যি মহিলা সমুদায় আইডৰ বুলনি অনুষ্ঠান ধন্যবাদ সামগ্ৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ এনেধৰণৰ